হেপী শিৱৰাত্ৰি। হাই ফ্ৰেণ্ড, মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰ এবাৰ সকলোকে স্বাগত জনাইছোঁ। আজি শিৱৰাত্ৰি চাবলৈ গৈ আছোঁ। পাটছাগত পাতিছে, গৈ আছোঁ। ভিডিঅ'টো সকলোকে চাই থাকিব আৰু কি হয় আৰু বলক আৰম্ভ কৰোঁ ভিডিঅ'টো। মোৰ KTM-খন লৈ গৈ আছোঁ, দেখিছে, আৰু লগৰকেইটা যাব। কোন কোন যায়? ধীৰাজ যাব হপায়, উৎপল, ৰাজমণি, আমি চাৰিটা যাম। তো বলক ভিডিঅ'টো শেষলৈকে চাই থাকিব। পাই গ'লোহি অৱশেষত। শিৱৰাত্ৰি পাটছাগত পাতিছে, দেখিছে আপোনালোকে। এইবোৰ মানুহ হৈছে, বেছি ডাঙৰ নহয় ইয়াত, বেছি ডাঙৰকৈ নাপাতে বাৰু। দেখিছে এইবোৰ শ্ৰী শ্ৰী শিৱৰাত্ৰি পাঠাগু পাতিছে 1, 2 আৰু 3 মাৰ্চ 2022 চন। এইদৰে ইয়াত দোকান বহিছে আৰু এইবোৰ দেখিছে। দেখাই দিছোঁ আপোনাৰ ফ্ৰেণ্ড। এতিয়া অলপ নৈ কাষলৈ আহিলোঁ, দেখিছে ভিউটো, এটা ধুনীয়া ভিউ। তো ৰ'ব, গৈ আছোঁ, নৈখন দেখাম। এখন কি বুলি কয়, এখন নাম দিচাং। শিৱৰাত্ৰি চাবলৈ আহিলোঁ আৰু এতিয়া পাটছাগত আছোঁ। এখন দিচাং নৈ, দেখিছে, ধুনীয়া ভিউ। দিচাং নৈ দেখিছে এখন। গৈ আছোঁ তললৈ। নহয় মোবাইল বিচাৰি পাবি ইয়াত, কি কথা ওলাইছে? হা মজা। ইমান ধুনীয়া ভিউ, দেখিছে আপোনালোকে, এখন নৈ আৰু তাৰ চাৰিওকাষটো। নৈৰ পৰা আহিলোঁ এতিয়া, আহি পিনি হোটেলত অলপ কিবা কিবি খাই লওঁ আৰু কি খাওঁ। আৰু ভিডিঅ'টো বেছি দেখিলে নকৰোঁ, লাইক এটা কৰি দিব, আৰু যদি মোৰ চেনেলটো বেয়া হৈছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ